হাই গাইজ, আমি অলপ ওলাই আহিছোঁ। ৰুমত থাকি থাকি আমনি লাগিছে মানে অলপ এইফালে ওলাই আহিছোঁ। চাবলগীয়া একো জেগা নাই, জংঘল হ'লেও মানে এনেই ওলাই আহিছোঁ আৰু মানে অহা নাই কোনোদিন। সেনেকুৱা বেকগ্ৰাউণ্ডটো এইবিলাক পাহাৰ আছে। তাৰপৰা এইফালে পানীটো কেনেকুৱা হৈ আছে, ভয় লাগে মোবাইলটো কৰিব দিলে। এইপিনে মন্দিৰ এটা আছে, এইপিনে শিৱ মন্দিৰ সৰু, এইপিনে ভাড়া ৰুম থাকে। তাৰপৰা এইপিনে চব হিল আছে, একো চাবলগীয়া তেনেকুৱা জেগা নাই। এনেই অলপ ওলাই আহিলোঁ, বহুত দিন মানে হ'ল দিন ৰুমত অহা, কিন্তু এইফালে অহা নাই। তো অলপ ওলাই আহিলোঁ। হাজবেণ্ডৰ ডিউটি যোৱা নাই, সেইটো কাৰণে ৰুমত এনেই থকাতকৈ অলপ ওলাই আহিছোঁ। মন্দিৰ আহিব লাগিব কেতিয়াবা। এইফালেও ভালে লাগিছে দেখিবলৈ। অলপ ওখত আছোঁ, এইটো বৰা মানে নামি যাওঁতেহে মানে ভৰি চৰি কিবা বিষাই যাব। এইফালে মানে ফটো মাৰিব লাগে। দি আছোঁ এতিয়া ৰুমলৈ ফটো চটো মাৰিলোঁ আৰু ইমান জেগাটো ঠিক নাই, ইমান ফটো মাৰিবলগীয়া। এইফালে ককাই পানী আছে, পানী ঘৰত লৰাটো এনেকৈ নিছে। জেগাটো জংঘল আছে, বাকী চাবলগীয়া একো জেগা নাই। জেগাটো কিন্তু ভাল লাগিলে। আমাৰ ৰুমত মানে য'ত আমি আছোঁ তাতকৈ জেগাটোকে বেছি ভাল হৈছে বোলে। বোলে ৰুম লোৱা হ'লে বেছি ভাল আছিলে কৈছিলে হাজবেণ্ডে। জংঘল চব জংঘল, ইয়াত বাঘ ওলাই বোলে। বাঘ ৰাতি হ'লে সেই পাহাৰৰ সেইফালে যে সেইফালে ক'ত গ'ল, সেইফালে পাহাৰ দেখিছিলে, তাৰপৰা বাঘ নামি আহে বোলে ৰাতি। মানুহে কয় দেখা নাই জেগা, শুনিছোঁ। এইফালে মন্দিৰটো ওপৰত আছে, এইফালে কাচৰা পেলোৱা জেগা, কাচৰা আহিব মন্দিৰ গৈ পোৱা নাই।